নমস্কাৰ বন্ধুসকল, মই আকৌ এটি নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া শিৱসাগৰ চেঙেলীবাৰীলৈ আহি আছোঁ, এখন গাঁৱলৈ, যিখন গাঁও মোৰ এনাই ঘৰ আছে। আজি এনাই ঘৰলৈ গৈ আছোঁ। মই এনাই ঘৰত গৈ কি কৰোঁ আপোনালোকক দেখাম। বলক তেন্তে। মানে সি এনাই ঘৰ পালোহি, সি এনাই ঘৰতে এতিয়া সোমাইছোঁ আৰু এনাইহঁতৰ নতুন ঘৰ ল'লে তাকে অলপ ভাল লাগিছে ঘৰটো দেখিও। এনাই আকৌ গমেই পোৱা নাই মই আহি ভিতৰত সোমাই আছোঁ। এনাই চাগে গমেই পোৱা নাই। যাওঁচোন এনাইক লগ কৰি আহোঁ। কৈ নাই এনাই ক'ত আছে? গমেই পোৱা নাই। সেয়া নাই, কাম বন নাই, এই বাৰীত এইবোৰ কোদাল মাৰি আছে। এই আলু উঘালিব পৰা নাই বোলে, মোক উঘালিব লগাইছে। এতিয়া মই অলপ লাগি দিওঁ, কি হয় উঘালিব পাৰোঁ নে নোৱাৰোঁ। বৰ ডাঙৰ আলু, এই অলপ লাগি দিওঁ অলপ। সেয়া প্ৰচেষ্টা চলি আছে, কিন্তু উঘালিব পৰা নাই। উঘালো হৈছে আৰু সেইটো কাঠ হ'লো ওলাই গ'ল ইমানডোখৰ, আৰু এডোখৰ বোলে থাকি আহিলে। চাওঁচোন এইডোখৰ উলিয়াই চাওঁ কি হয়। মামী অকণমান চাহ বনাই দিলে, চাহকে খাই লওঁ বোলো। এই খাই আছোঁ। মামাৰ মানে গাঁৱৰ ভিতৰত এখন দোকান আছে, এখন হ'লচেল দোকান গেলামালৰ বস্তু। চাব গাইজ, এইটো পুৰণা ঘৰৰ ভিতৰত গোটেই বস্তু ভৰ্তি হৈ আছে। এইবিলাক এইটো পুৰণা ঘৰ হয়, এতিয়া বৰ্তমান নতুনকৈ সোমাইছে পকা ঘৰটোত। এই কেঁচা ঘৰটোত এনেদৰে বস্তু পৰি আছে, দোকানৰ বস্তু। আজি আকৌ মামা মামী মই অহাৰ বাবে খুব ফূৰ্তি পালে, দুয়ো ওলাই গ'ল অলপ ফুৰিবলৈ, মোক দোকানত থিয়া দি। তো এতিয়া মই দোকানত বস্তু বিকিব লাগিব। এতিয়া মোৰ মামা ল'ৰা আহি পাইছে এতিয়া স্কুলৰ পৰা। একদম খাই দিয়া। সি আকৌ কথা পুৰা একদম বুঢ়া মানুহতকৈ ডাঙৰ কথা কয়। দেখাত পোৱালি মন লাগিছে। কোন ক্লাছত পঢ়া? ওৱান পাইছে, কিন্তু 1 লগে 11 হয়। 11ৰ ল'ৰাতকৈ ডাঙৰ কথা কয়। কৈ দিয়া কিবা এটা। 1 বাজি গ'ল এতিয়া, আৰু পেটে কৰ্ম কৰিছে। ভাতকে খাই লওঁগৈ। এনাই কওঁ, ঐ নাই এনাই। এই এনাইজনী যে ক'ত গুচি যায় বিচাৰিবলৈ কষ্ট হয়। এতিয়া মই এনাইক বিচাৰি আহিব লগা হৈছে। ঐ নাই ৰাম কৃষ্ণ, ক'ত যায়গৈ? ঐ নাই বিচাৰিবলৈ বহুত কষ্ট। ইফালে ইফালে যি টি কাম কৰি থাকে। মামাই ইমান গালি পায় যে এইটো নকৰিবি সেইটো নকৰিবি। নাই নুশুনে। এয়া চব এয়া কাপোৰ ধুই আছে। তেওঁ ইফালে মই ঘৰৰ ভিতৰত বিচাৰি আছোঁ। এয়া পূৰা খেতি পথাৰ, আমাৰ এনাইহঁতৰ খেতি। কাইলৈ এনাইৰ লগত গৈ অলপ সহায় কৰি দিব লাগিব, ধান দাব লাগিব। এই বোলে আকৌ লেজকে মাৰিব নাজানে। এতিয়া মোক কৈছে বোলে লেজডাল মাৰি দিব লাগে। চাওঁ মাৰি দিছোঁ। লেজ মাৰিব নাজানে আৰু কি খেলিব যায়? ফুটবল খেলিব যায়। কথাত আকৌ উস্তাদি তাৰ। সেইটো পৰি যাবা তেনেকৈ ভৰাই লোৱা। সেয়া এনাই ভাত বাঢ়ি আছে। এনাই আকৌ মোক মাতি সেয়া ডিম বনোৱাত লগালে। ডিম বনাব লৈছোঁ এতিয়া মই। আমাৰ মামা ল'ৰাটো আৰু মই ভাত খাম এতিয়া। কণী ফ্ৰাই কৰি আছোঁ। দাংবডি ভাজি, আমলেট আৰু দালি কিন্তু এনাই ঘৰত খাই বহুত ভাল লাগে। পাত শাক থাকিবই, সদায় পাত শাক অলপ হ'লেও দালিত দিয়া যায় আৰু মানে মই খাই বহুত ভাল পাওঁ। কি ৰঙা খালে? কিবা ৰঙা খালে বোলে, লেকচাৰ হৈছে গাইজ। এয়া এতিয়া ভাত পানী খাই উঠি আহি এতিয়া অলপ বহিছোঁ। এতিয়া আকৌ দোকান যাব লাগিব, দোকানত অলপ কাম কৰিব লাগিব। কাৰণ দোকানত মানুহ আহি থাকে নহয়, দোকানৰ মানুহবিলাকক অলপ বস্তু দি দিব লাগিব। বহুত বছৰৰ মূৰত আজি খেতিলৈ বুলি ওলাই আহিছোঁ। মামাহঁতৰ ঘৰতে কাম কৰে পাণ্ডৱৰ লগত। সেয়া পাণ্ডৱৰ পিছে পিছে মই গৈ আছোঁ, কাৰণ মই চিনি নাপাওঁ। আৰু বহুত দিনৰ মূৰত আজি পেপা বনালোঁ, নোৱাৰে পেপা বজালোঁ। ভাল লাগিল, বহুত মনটো ফূৰ্তি লাগিল। আৰু এতিয়া এয়া চাওক, পাণ্ডৱে মোক দেখাই আছে মামাহঁতৰ মাটি কোনখিনি, যিহেতু মই চিনি নাপাওঁ কোনখিনি কাৰ মাটি। পাণ্ডৱে মই নিবৰ কাৰণে আকৌ এয়া ডাঙৰি বনাই দিছে। এয়া মই এতিয়া ঘৰলৈ বুলি ওলালোঁ। ঘৰলৈ আহি মই আকৌ পেপা বজালোঁ, ভাইটিৰ লগত অলপ উমলিলোঁ। আৰু ভাইটিক শিকাই দিলোঁ পেপা কেনেকৈ বজায় আৰু বনায় কেনেকৈ। ভাইটিৰ মনটোত খুব ফূৰ্তি পাইছে।
এতিয়া দোকান বন্ধ কৰি ভিতৰলৈ সোমাইছোঁ আৰু ভৰি হাত ধুওঁগৈ। তো ভিডিঅ'টি আজিলৈ ইমানতে সামৰিছোঁ। তো বাই বাই।